বয়স মাত্ৰ 13 বছৰ, মাহিলী আয় 8 কোটি টকাকৈ, মুঠ সম্পত্তি 100 কোটি টকাৰো অধিক। সেই সম্পত্তি পৈতৃক সূত্ৰে পোৱা নহয়, নিজে উপাৰ্জন কৰা। আচৰিত হৈছে নহয় জানো? ভাবিছে এয়াও জানো সম্ভৱ? আজিৰ প্ৰেৰণাত অসম্ভৱ যেন লগা সেই বাস্তৱ। নমস্কাৰ, মই ডেভিড। কিশোৰগৰাকীৰ নাম তিলক মেহতা। কাহিনীৰ আৰম্ভণি 2018 চনৰ পৰা। মুম্বাইৰে এক আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈছিল তিলক। কিছু সময় কটাই ঘৰমুৱা হয় কিশোৰগৰাকী। পিছে ঘৰলৈ আহিহে মনত পৰে যে আত্মীয়ৰ ঘৰতেই তিলকে কিতাপ এৰি আহিছে আৰু পিছদিনা পৰীক্ষা। তিলকৰ মুম্বাইৰ ঘৰৰ পৰা আত্মীয়ৰ ঘৰলৈ দূৰত্ব 20 কিলোমিটাৰ। কিতাপখন অনাবলৈ ছেইম ডে ডেলিভাৰীৰ বাবে বিভিন্ন ডেলিভাৰী এজেঞ্চিৰ সৈতে যোগাযোগ কৰিও নিৰাশ হ'ল তিলক। কাৰণ মাচুল বিচাৰিলে 250 টকা। একান্ত বাধ্য হৈয়ে মাত্ৰ 20 কিলোমিটাৰ দূৰত্বৰ পৰা 250 টকা ভৰি কিতাপখন অনোৱাবলগীয়া হ'ল তিলকে। আৰু তেতিয়াই মূৰলৈ আহে সেই চিন্তা, কম খৰচত বাৰু ডেলিভাৰীৰ ব্যৱস্থা কৰিব নোৱাৰি নেকি? বিভিন্ন প্ৰতিষ্ঠিত কুৰিয়াৰ কোম্পানীলৈ নিজৰ পৰিকল্পনা লৈ গ'ল তিলক। কিছুৱে 13 বছৰীয়া ল'ৰা বুলি গুৰুত্বই নিদিলে, কিছুৱে হাঁহি উৰুৱাই দিলে সেই প্ৰস্তাৱ। সেই কোমল বয়সতে এনে ৰুঢ় অভিজ্ঞতাৰ সন্মুখীন আন কোনোবাই হোৱা হ'লে হয়তো ভাগি পৰিলেহেঁতেন বা সেই চিন্তাই মনৰ পৰা উলিয়াই পেলালেহেঁতেন। কিন্তু তাতেই ব্যতিক্ৰমী আছিল, পৃথক আছিল তিলক। মুম্বাইৰ ডাব্বাৱালাৰ কথা আপুনি নিশ্চয় জানে। লোকেল ট্ৰেইনত উঠি বা চাইকেল মাৰি অফিচে অফিচে গৰম খাদ্যৰ যোগান ধৰে এইসকল ডাব্বাৱালাই। তিলকৰ প্ৰস্তাৱত ৰাজি হ'ল তেওঁলোকে। ইয়াৰ পাছতে আত্মীয় ঘনশ্যাম পাৰেখৰ সৈতে মিলি আৰম্ভ কৰা হ'ল কুৰিয়াৰ কোম্পানী পেপাৰ্ছ এণ্ড পাৰ্চেলছ। আৰু মাত্ৰ 2 বছৰতে সেই কোম্পানীৰ টাৰ্ণঅভাৰ হ'লগৈ 100 কোটি টকা। আৰু সেই সংখ্যা নিতৌ হৈ আছে ঊৰ্ধ্বগামী। তিলকৰ আজি বয়স 16 বছৰ, 10ম শ্ৰেণী উত্তীৰ্ণ আৰু ছাত্ৰ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ গুৰুকুল অলিম্পিয়াড স্কুলৰ। সপ্তাহৰ 5 দিন কোম্পানীৰ কাম আৰু বাকী 2 দিন বিদ্যালয়ত সময় দিয়ে তিলকে। মাত্ৰ 13 বছৰ বয়সতে সমাজৰ সুবিধা অসুবিধাৰ চিন্তা কৰা, নিজে প্ৰতিষ্ঠা লাভ কৰাৰ লগতে আনকো সংস্থাপন দিয়া আৰু সৰ্বোপৰি ইমান কম বয়সতে সমাজৰ বাবে আদৰ্শ হৈ পৰা তিলক আজি দেশৰ উদীয়মান এণ্টাৰপ্ৰেনাৰসকলৰ মাজৰ এটি উজ্জ্বল নাম। চিন্তা সৎ হ'লে, মনোবল থাকিলে আৰু যোগ্যতা থাকিলে অসম্ভৱ যে আমাৰ বাবে একোৱেই নহয়, হাতে কামে সেয়া প্ৰমাণ কৰি দেখুৱালে তিলক মেহতাই। লগতে দিলে আৰু এটি বিশেষ বাৰ্তা, বয়স লাগিলে আমাৰ যিয়েই নহওক, ব্যতিক্ৰমী কোনো পৰিকল্পনা বা চিন্তা মনলৈ আহিলে পৰিয়ালৰ লোকক সেয়া জনাবলৈ সংকোচবোধ কৰিব নালাগে। একেদৰে পৰিয়ালৰ জ্যেষ্ঠসকলৰ দায়িত্ব, কোনোবাই তেনে কোনো চিন্তাৰ কথা তেওঁলোকৰ আগত বেকত কৰিলে সেয়া হাঁহি উৰুৱাই নিদি গুৰুত্ব সহকাৰে অনুধাৱন কৰিবলৈ চেষ্টা কৰা আৰু তেওঁলোকৰ বাবে প্ৰেৰণা হৈ উঠা। সেই বাৰ্তাৰে আজিলৈ সামৰিছোঁ। অহা 2 খণ্ডত লগ পাম আপোনালোকক আৰু এটি বিশেষ কাহিনী আৰু এটি বিশেষ চৰিত্ৰৰ সৈতে। তেতিয়ালৈ ভালে থাকক।